নমস্কাৰ বন্ধুসকল, কি খবৰ? কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন 2024 চনৰ আজি 1 জানুৱাৰী। আৰু আজি এই 1 জানুৱাৰী গোটেই নতুন বছৰটো আপোনালোকৰ সুখৰ হওক, শুভময় হওক। 2023 চনত যদি কিবা অমংগল হৈছিল, কিবা বেয়া হৈছিল, সেই সকলোবোৰ নাইকিয়া হওক আৰু নতুন বছৰটো ভালে ভালে যাওক, তাৰে কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু যিহেতু আজি নতুন বছৰ প্ৰথম দিন আৰু আমাৰ ইয়াতে থকা নাম মন্দিৰ এটাত আমি চাকি জ্বলাবলৈ যাম, মই, ভাইটি আৰু মোৰ ভণ্টি। তে ব'লক আমি চাকি জ্বলাবলৈ যাওঁ। মন্দিৰ ভাগ শিৱস্থান শিৱ মন্দিৰ, এইটোৱে শিৱস্থান শিৱ মন্দিৰ। আৰু কিন্তু তাৰ আগতে পাই যোৱাৰ আগতে আমি যিহেতু চাকি দিম, চাকি লৈ লওঁ এইখন দোকানৰ পৰা। এইখন যোনখন দোকান আছে, দোকানত কলিতা দিছা? কলিতা দিলোঁ আৰু 3ডাল দিছোঁ, চাকি 3 গছ, ধূপ 2 গছ, তেল 2 পেকেট হ'ব। অ'কে। আৰু এয়া লৈ ল'লোঁ। এতিয়া যিহেতু অকল চাকি জ্বলালেই নহ'ব, কল দিলে ফল হয়, সেইটো কাৰণে ফল অহা যি পাওঁ লৈ আনিবলৈ যাম অকণমান আঁতৰৰ পৰা। কল কেনেকৈ? আৰু ফল অহা আৰু ধূপ চাকি লৈ পেলাই, ধূপ আৰু যি চাকি বন্তি আছে, চাকি বন্তি ভাইটিয়ে লৈ গৈছে। ইয়াত লৈ পেলাই মন্দিৰৰ ওপৰলৈ উঠি আহি আছোঁ। ফল লৈ মন্দিৰলৈ আহিলে ফল অহা আৰু লগতে হাত ভৰিটো ধুই আহিব লাগে ভিতৰত সোমোৱাৰ আগতে, সেইটো কাৰণে ফল অহাখিনি আৰু হাত ভৰিটো ধুই লওঁ। আৰু আজি বছৰৰ প্ৰথম দিন হিচাপে ইয়াত ভক্ত দেখিছে, ভিৰ হৈছে। বিভিন্ন ঠাইৰ পৰা আহিছে। এতিয়া মানুহৰ ভিৰ ওলাই লোৱাৰ পিছতে মই ইয়াত চাকি গছ জ্বলাম। আৰু সেয়া কৰি আহিলোঁ। এতিয়া মন্দিৰটোৰ চৌপাশৰ আপোনালোকক মই দেখাম। আৰু এই মন্দিৰ ভাগৰ বহুত মহত্ব আছে, কিয়নো এইটো বহুত পুৰণিকলীয়া মন্দিৰ হয়, শিৱ মন্দিৰ। এয়া আমাৰ বুৰঞ্জী মতে, কলীয়াবৰীয়া যি বুৰঞ্জী আছে, যিহেতু আমি কলীয়াবৰীয়া হয়, আৰু কলীয়াবৰৰ এখন নিজস্ব কলীয়াবৰক লৈ পেলাই কিতাপ আছে, বুৰঞ্জী আছে। আৰু এই বুৰঞ্জীখনতে লিখা আছে এই মন্দিৰ ভাগৰ বিষয়ে আহোমৰ দিনৰ পৰা। আৰু চাকি তাকি জ্বলাই পেলাই আৰু যিখিনি কৰণীয় কৰিবলৈ আহিছিলোঁ সেইখিনি হৈ গ'ল। আৰু এতিয়া ঘৰলৈ যামগৈ। আৰু ভিডিঅ'টোৰ শেষত এই 2024 বৰ্ষটো আপোনালোকৰ সুখৰ হওক, শুভময় হওক, পুনৰবাৰ কৈছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেলটোত আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাৰণ আপোনালোকৰ মৰম আৰু চেনেহৰ জৰিয়তেহে মই আগবাঢ়িব পাৰিম। সেয়েহে আপোনালোকৰ মৰম আৰু চেনেহ অতিকৈ প্ৰয়োজনীয়। আজিলৈ বিদায়। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়। ধন্যবাদ।